हेलो फ्रेंड्स আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ আৰু মোৰ অৱস্থা একেবাৰে বেয়া জ্বৰ উঠি আছে চৰ্দি লগতে কাহ বুকুৰ বিষ আৰু সেইকাৰণে বহুত দিন ভিডিঅ' কৰিব পৰা নাই লগতে মোবাইলটো ডিষ্টাৰ্ব দি আছে হেং মাৰি আছিলে আৰু মোৰ লগতে ছোৱালীও গা বেয়া আৰু তাই এক্সাম চলি আছে স্কুলত থৈ আহিলোঁ এক্সামত ঘৰ পালোহি আৰু স্কুলৰ পৰা আহোঁতে তাইলৈ ভিটামিন এটা লৈ আনিলোঁ জিংকভিট আৰু লগতে এণ্টিবায়'টিক এটা লৈ আনিছোঁ তাইৰ কাৰণে কাৰণ তাই জ্বৰৰ ঔষধ খুৱাইছোঁ ভাল নাই পোৱা এণ্টিবায়'টিক দিব লাগিব এতিয়া আৰু মইতো খাইয়ে আছোঁ জ্বৰৰ ঔষধ লগতে কালি এণ্টিবায়'টিক খাইছোঁ আৰু এতিয়ালৈকে বাৰু ভালকৈ ভাল পোৱা নাই আপোনালোকে গম পাইছে নিশ্চয় মোৰ মাতটো শুনি একেবাৰে ভাগি গৈছে এতিয়া স্কুলত থৈ আহিলোঁ কামখিনি কৰি লওঁ ঘৰৰ কামবিলাক তেনেকৈ আছে কৰি পেলাই ঠিক আছে আপোনালোকক লগ পাইছোঁ মই কামখিনি কৰি লওঁ কাম চাম কৰি আজৰি হ'লোঁ আৰু এতিয়া একেবাৰে ওলাই ল'লোঁ ছোৱালীক আনিবলৈ যাম স্কুলৰ পৰা আৰু 12:30 ছুটি হ'ব সিহঁতৰ এতিয়া মই এপাক মাহঁতৰ ঘৰৰ পৰা আহিম তাৰপিছত আহি ছোৱালীক স্কুলৰ পৰা আনিম পানী গিলাচ খাই লওঁ আগে মাহঁতৰ ঘৰৰ পৰা এপাক আহি লওঁ আহি পেলাই আৰু ছোৱালীক স্কুলৰ পৰা লৈ আনিম দালিখিনি বনালোৱে দালি বনাই ভাজিখিনি কাটি থৈ আহিছোঁ স্কুলৰ পৰা আহি বনাম আৰু কি বনাওঁ বনোৱা টাইম হোৱা নাই বাৰু এতিয়া অলপ কামটো আগবঢ়াই থৈ দিছোঁ তো ঠিক আছে চাই থকা আপোনালোকে ভিডিঅ'টো শেষলৈকে যাওঁ এতিয়া ছোৱালীক আনিবলৈ তামোল অকণমান ভৰাই লৈছোঁ মুখত পাই গ'লোহি তাইক লৈ লওঁ আৰু আপোনালোকে চাই দিব ভিডিঅ'টো দুখনকৈ কেনেকুৱা হ'ল একদম হা ভাল হৈছে গা বেয়া লাগিছিলে নেকি হা আপোনালোক কেনেকুৱা হ'ব হয় নেকি আৰু বাকীকেইটা সুগাৰ কেন মেটচ কৰা মেচিঙত আহিছিলে তাৰপিছত পাৰিলা মেচিঙত আহিলেতো পাৰিলে তাৰপিছত কোৱা ইয়াত লিখি আনিলে যে কুৱেশ্যন পেপাৰত চব তুমিহে লিখি আনিবলৈ দিয়া লিখি থাকিলে টাইমটো গুচি যাব নহয় মোৰ চব হৈ যোৱাৰ পিছত ৰখি আছিলোঁ যে সেইকাৰণে অজগৰ আৰু অমিতা লিখিলা নে আৰু আঠ লিখিলা আম আৰু আদা অৰ্থৰে একোটাকৈ শব্দ লিখা কমল ক'ত দুটা আকৌ ইয়াত কটো কমল লিখিছা আমাক মানে বহীখনত দুটাকৈ লিখিবলৈ দিছে তুমি লিখিলা ক কমল আৰু কমলা খ আৰু ৰংঘৰ পথ পাৰ আৰু পতৰ প্ৰথম যে চকী আৰু চক এইটো মজিনাটোত টকা আৰু টেকেলি কি এইটো তেতেলী পানী নে কি জানো গুকন দি থাকি সি মোক খাবলৈ মই নাখাওঁ বুলি কৈ আৰু যি মোৰ হস্পিটেলত মোৰ পিছে পিছে দৌৰি থাকে কিয় জানো কাপোৰ খনে লোৱা হা বাহিৰতে দেখিছোঁ এনেকৈ আছে দুটা কিয় হাতটো ভাল হোৱা নাই আপোনালোকক এটা বস্তু দেখুৱাম দেই এইটো চাওক আমাৰ ওচৰৰ খুৰী এগৰাকীয়ে দিছিলে এইটো মই কাটি দেখুৱাম ৰ'ব আৰু পানীৰ লগত মিলাই চেনি গুটি পেলাই খুৱাব লাগে চৰবতৰ নিচিনা লাগে খাই দেখাই আছোঁ ৰ'ব এইটো দেখুৱাই দিয়ে
বিৰাট টান অ'। চামুচত আনি হেৰি কৰি দিব লাগিব আকৌ। চেনি পানী দিলা হা চেনি বৈয়ামটো দিয়া নাই এতিয়া তুমি গুটি দিয়া নহ'লে ভালকৈ। দিবই গুটি এয়া চাওঁ চাওঁ টেষ্টি হয় খাই দিয়া কেনেকুৱা লাগিছে কৈ দিয়া ভালনে খাবলৈ। টেষ্টি। আমি ভাত পানী খাইকৈ আজৰি হ'লোঁ আৰু এই তাইক ঔষধটো খুৱাই ল'লে আৰু অকণমান ৰেষ্ট কৰিবলৈ দিব লাগিব। খাই লওঁ পাৰিছা খাবলৈ ভাল চলিব। ঠিক আছে ভিডিঅ'টো যদি চাই ভাল লাগিলে শ্বেয়াৰ কৰাৰ লগতে লাইক এটা কৰি দিব। আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ' লগ পাম সকলোকে আজিলৈ আহিছোঁ বাই বাই।